हेलो फ्रेंड्स আজি আমি যাবলৈ ওলাইছো মই আৰু মোৰ লগৰজনী আগৰ ব্লগত দেখিছে চাগে লগৰজনী স্মৃতি আমি যাব ওলাইছো হাজুলে হাজুত আমি চাম হয়গ্ৰীব মাধৱ মন্দিৰ আৰু যাম কেদাৰ মন্দিৰ আৰু পুৱামক গাঁও বলক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই যাম আমি কি কি চালোঁ বলক তেন্তে এয়া আমি পলাহবাৰী ৰাস্তাটোৰে ব্ৰহ্মপুত্ৰ পাৰে পাৰে মানে মথাউৰিৰ পাৰে পাৰে আমি আহি গ'লোঁ এইফালে ভিতৰ ফালে আহিলে জামটো কমকৈ পোৱা যায় আমি ডাইৰেক্ট এতিয়া গৈ ধাৰাপুৰত ওলামগৈ এয়া আমি ফাইনেলি আহি পাই গ'লোঁ মাধৱ মন্দিৰ এতিয়া আমি যাওঁ চাকি ধূপ ল'ম তাৰ আগত কিন্তু যাওঁ ভৰিখন ধুই আহোঁ অলপ আৰু শুনিলোঁ ইয়াতে বোলে ডাঙৰ ডাঙৰ কাছ আছে চাবলৈ আহিছোঁ চাওঁ দেখোনে নাই বেডলাক আমাৰ কাছ নেদেখিলোঁ কিন্তু ঠিক আছে হ'ব নেক্সট টাইম কেতিয়াবা আহিলে চাম তেতিয়াহ'লে ঠিক আছে আমি তেতিয়াহ'লে এতিয়া চাকি লওঁ আৰু ওপৰলৈ মন্দিৰলৈ উঠি যাওঁ ফাইনেলি আমি আহি পালোঁ মন্দিৰ আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু বহুত ওখ উঠিব লাগিব পূজাৰ থালি লৈ আমি ইয়াতে আহি পোৱালে অলৰেডি 2টা বাজি গ'ল আৰু 2টা বজাৰ কাৰণে এতিয়া মানে প্ৰসংগৰ সময় হোৱাৰ বাবে মেইন দুৱাৰখন বন্ধ কৰি দিলে আৰু তাতে মানে যিসকলে প্ৰসাদ দিছে তেওঁলোকৰ অন্নৰ সময় হৈছে ভোগৰ সময় গতিকে আমি অলপ ৰৈ দিলোঁ আৰু আমি বাহিৰতে চাকি জ্বলালোঁ চাকি জ্বলাই তাৰপিছত যেতিয়া মেইন দুৱাৰখন খুলিছে তেতিয়াহে আমি ভিতৰলৈ সোমাব পাৰিছোঁ
এয়া যে আমি দিলোঁ, এয়া ইয়াতে লোকবিশ্বাস বহুত আগৰ পৰা চলি আহিছে যে ইয়াতে এনেকৈ দুবৰি বন যদি দিয়া হয় আমাৰ চুলি দীঘল হয়। গতিকে আমিও মানিলোঁ, আমিও দি চালোঁ। এতিয়া আমি মাধৱ মন্দিৰৰ পৰা ওলাই ইয়াৰ ওচৰতে থকা কেদাৰ মন্দিৰলৈ বুলি ওলাইছোঁ। সম্পূৰ্ণ ভিডিঅ' কৰিব পৰা হয়তো নাযাব, তথাপিও আমি আপোনালোকক দেখুৱাম অলপ অলপ হ'লেও, চাই থাকিব। এয়া ইয়াৰে তলত দূৰৰ পৰা অহা দৰ্শনাৰ্থীসকলে পিকনিকৰ আয়োজন কৰিছে। কেদাৰ মন্দিৰৰ পৰা আহি থাকোঁতে আমি ইয়াতে এটা জেগা পালোঁ, য'ত এয়া দেখিছেনে আপোনালোকে, ইমান ডাঙৰ এইটো শিলৰ এটা ডাঙৰ চৰিয়া, যিটোত আগতে ভীমে তেওঁৰ খাদ্য গ্ৰহণ কৰিছিলে। এইটো কমপ্লিট শিলেৰে বনোৱা। এয়া আমি এতিয়া আহিছোঁ কেদাৰ মন্দিৰৰ ওচৰতে থকা আন এটি মন্দিৰ, কামেশ্বৰ মন্দিৰ বুলি কোৱা হয় এই মন্দিৰটো। আৰু বহুত ওপৰলৈ খোজকাঢ়িব লগা হোৱাৰ বাবে আমাৰ একদম অৱস্থা নাইকিয়া হৈ গৈছে।
এতিয়া আমি গোটেইকেইটা মন্দিৰ দৰ্শন সমাপ্ত কৰি এতিয়া আমি ওলাইছোঁ পুৱামক্কা চাবলৈ। পুৱামক্কা ৰাস্তাটো বিৰাট ধুনীয়া, পাহাৰীয়া ৰাস্তা আৰু প্ৰাকৃতিকভাৱেও বিৰাট ধুনীয়া। আপোনালোকচোন আমি এতিয়া প্ৰথমতে ৰাস্তাটো উপভোগ কৰোঁ। বন্ধুসকল, আজি আমাৰ হাজোৰ যাত্ৰাটো ইমানতে সমাপ্ত হৈছে আৰু মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আপোনালোকে ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন বেলেগ বেলেগ ভিডিঅ' লৈ পেলাই অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেতিয়াহ'লে আহিছোঁ। বাই। থেংক ইউ আৰু সকলো ভালে থাকক, সুস্থ থাকক।